নমস্কাৰ সকলোকে। মোৰ নাম নয়নজ্যোতি দাস। মই এজন অসমীয়া ল'ৰা হয় আৰু এই ভিডিঅ'টো প্ৰতিজন অসমীয়াৰ বাবেই আজি প্ৰস্তুত কৰিবলৈ ওলালোঁ। ভিডিঅ'টো বিশেষকৈ আমি প্ৰত্যেকজন অসমীয়াই কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত শুনিছোঁ যে আমি খাৰ খোৱা অসমীয়া হয়। আমাক কেতিয়াবা কোনোবাই দমাবৰ কাৰণে, কেতিয়াবা অপমানিত কৰিবৰ কাৰণে কোনোবাই নহয় কেতিয়াবা ক'ৰবাত নিশ্চয় আমি শুনিছোঁ। এই খাৰ খোৱা অসমীয়াটো বা এই খাৰ খোৱা যিটো কথা, মানে খাৰ খোৱাৰ অৰ্থ কি, এইটো বিষয়ে কিন্তু আমি বহুতে নাজানো। আটাইতকৈ দুখৰ বা লজ্জাৰ বিষয় যে আজি 29 বছৰ বয়সত এই কথাটো মই গম পাইছোঁ। এই কথাটো ময়ো আগতে জনা নাছিলোঁ যে খাৰ খোৱা